নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই আজি এটা বস্তু বনাবলৈ ওলাইছোঁ দেই, মিঠা মানে। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণকৈ চালে গম পাব কি বস্তু। এতিয়া মই কৈ নিদিওঁ আৰু অলপ ইয়াতে পানী লৈছোঁ আৰু ইয়াতে মই একাপ চেনি লৈছোঁ। তাৰপিছত মই চেনিখিনি ধুনীয়াকৈ মিক্স হোৱালৈকে পানীৰ লগত উতল আহিব দিম। ইয়াতে আৰু অলপ পানী দিছোঁ বাৰু, পানী অকণমান কম হৈছে। এতিয়া ধুনীয়াকৈ পানী আৰু চেনিখিনি মিক্স হোৱালৈ মই ৰাখি দিছোঁ আৰু ইয়াতে মই 3টা ইলাচি দিছোঁ ফালি ফালি মাজত, ধুনীয়া গোন্ধ আহিবৰ কাৰণে। ধুনীয়াকৈ মই এতিয়া চামুচ এখনেৰে অলপ লৰাই দি থৈ দিম। আৰু ইয়াতে দেখিছেনে মই একাপ বেচন লৈছোঁ। বেচনখিনিত মই বেলেগ একো দিয়া নাই, পানীৰ সৈতে মই গুলিহে থৈ দিছোঁ এঘণ্টামান আগৰ পৰা। একাপ বেচন আৰু অলপ পানীৰ লগত জুলীয়াটো এনেকুৱা হ'ব লাগিব, বহুত পাতলো নহয় ডাঠো নহয়। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বাৰু, বেচন আৰু চেনিৰ পানী দেখা পাই কি বনাব ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব প্লিজ। আৰু ইয়াতে মই চেনিৰ পানীখিনি অলপ কালাৰ দিছোঁ, আপোনালোকে নিদিলেও একো কথা নাই, থাকিলে দিব পাৰে, কালাৰটো ভাল আহে আৰু। দেখিছেনে ধুনীয়াকৈ উতলি আছে। এতিয়া মই পানীটো বন্ধ কৰি থৈ দিছোঁ ঠাণ্ডা হোৱালৈ। ঠাণ্ডা নহ'লেও নাই বাৰু, কিন্তু মোৰ এইখিনি বনাওঁতে অলপ সময় লাগিবতো, সেইকাৰণে মই ৰাখি দিছোঁ আৰু ঠাণ্ডাই হৈ যাব মোৰ পানীখিনি। আৰু ইয়াতে মই এটা কেৰাহীত অলপ পানী মানে তেল লৈছোঁ, ৰিফাইন তেল। তাৰপিছত এই দুখন দেখিছেনে, এখনেৰে মই বনাম আৰু এখনেৰে মানে মই উঠাই দিম। এতিয়া আৰু নিশ্চয় গমেই পাইছে কি বনাব ওলাইছোঁ, বুন্দিয়া বনাব ওলাইছোঁ। এয়া দেখিছেনে মই এটা মানে পেলাই চাইছোঁ আৰু হৈছেনে নাই, ধুনীয়াকৈ দেখিছেনে ফুলি আহিছে বুন্দিয়াটো। এনেকুৱা এখন মই কৰচ লৈছোঁ, আচলতে হেতা বুলিও কয়, আমি দৰঙীয়া ভাষাত কৰচ কচা এনেকৈ কওঁ আৰু। এনেকুৱা ফুটা ফুটা থকা এখন কৰচত ধুনীয়াকৈ বেচনখিনি ওপৰত দি মানে অলপ লৰাই দিব তেলৰ ওপৰত। আৰু তেল মানে কমকৈও নিদিব, বহুত বেছিও নিদিব, বেছি দিলে আৰু তেলখিনি দ্বিতীয়বাৰ ব্যৱহাৰ কৰা নাযায় যে, ৰিফাইন তেল। আৰু কম দিলেও মানে ফুলি নুঠে আৰু বুন্দিয়াটো, সেইকাৰণে অলপ মানে জোখ চাই দিব। এয়া মই দুবাৰ দি দেখাইছোঁ দেই। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে এবাৰ বনাই চাব পাৰে, বহুত সময় নালাগে, আধা ঘণ্টামানৰ ভিতৰতে হৈ যায় আৰু গোটেইখিনি। দেখিছেনে ইমান ধুনীয়া ফুলি ফুলি উঠিছে বুন্দিয়াকেইটা। আপোনালোকৰ কিবা প্ৰগ্ৰেম চগ্ৰেম হ'লে মানে বুন্দিয়া ঘৰতে বনাব পাৰে এনেকৈ। দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে আচলতে কালাৰ নিদিলেও ধুনীয়া কালাৰটো আহে, অৰিজিনেল কালাৰটো। কিন্তু মানে অলপ কালাৰ দিয়াৰ কাৰণে ৰঙা ৰঙা হৈ উঠে আৰু। দেখিছেনে ইমান ধুনীয়া হৈ উঠিছে বাৰু বুন্দিয়াকেইটা, খাবলৈ যে ইমান ধুনীয়া লাগে নহয়।